আজিৰ এই ভিডিঅ'ত মই আপোনালোকক 10খন ভাল লগা এনিমেশ্যন চিনেমাৰ বিষয়ে ক'ম যিবোৰ আধুনিক এনিমেশ্যন টেকন'লজিৰ দ্বাৰা বনোৱা হৈছিল। ইয়াৰে প্ৰতিখন চিনেমা যথেষ্ট ভাল আৰু প্ৰতিখন চিনেমা হিন্দীত চাব পাৰিব। ইয়াৰে প্ৰতিখন চিনেমা চাই বহুত ভাল পাব আপুনি। চিনেমাসমূহ কাৰিকৰী দিশত যথেষ্ট উন্নত মানৰ চিনেমা আৰু ইয়াৰে চিনেমাকেইখনে বহুত পুৰস্কাৰো পাইছিল। আমাৰ প্ৰথমখন চিনেমা হ'ল মোৱানা। চিনেমাখন আহিছিল 2016 চনত। এইখন এখন এডভেঞ্চাৰ কমেডি চিনেমা। চিনেমাখনৰ কাহিনী অলপো নকওঁ আপোনালোকক। চিনেমাখন নিজে চাব আৰু ইয়াক উপভোগ কৰিব। চিনেমাখনে অলপ সময়ৰ কাৰণেও আপোনাক বৰ নকৰিব। যেতিয়া আপুনি চিনেমাখন চাব ই আপোনাক চিনেমাৰ এডভেঞ্চাৰ জগতখনলৈ টানি লৈ যাব। ই এখন যথেষ্ট ভাল চিনেমা। আপুনি নিজে চাওক আৰু নিজে উপভোগ কৰক এই সুন্দৰ চিনেমাটো। দ্বিতীয়খন চিনেমা হ'ল কোকো। এইখন চিনেমা ৰিলিজ হৈছিল 2017 চনত। ই এখন ফেমিলি এডভেঞ্চাৰ চিনেমা। এইখন চিনেমাই বেষ্ট এনিমেশ্যন চিনেমাৰ বাবে অস্কাৰ পুৰস্কাৰ পাইছিল। কাহিনীটো হ'ল এজন সৰু ল'ৰাৰ। সি মিউজিক বহুত ভাল পায়, কিন্তু তাৰ ঘৰৰ মানুহে মিউজিক অলপো ভাল নাপায়। কিন্তু সি এদিনাখন গম পায় যে তাৰ ককা দুটা এজন মহান গায়ক আছিল আৰু সি নিজৰ ককাক লগ পাবলৈ মৰা মানুহৰ জগতখনলৈ যায় আৰু তাত সকলোবোৰ মানুহ মৃত। কাহিনীটোৰ ৰহস্য হ'ল সি কেনেকৈ মৃত মানুহৰ জগতখনলৈ যায় আৰু সি নিজৰ ককাক লগ পায়নে। কাহিনীত আৰু কি টুইষ্ট আহে তাকে জানিবলৈ চিনেমাখন এবাৰ নিশ্চয়কৈ চাব। ইয়াৰ IMDb ৰেটিংছ আছে 8.4 আউট অফ 10। ৰেটিংছ বহুত ভাল মুভিখনৰ। আমাৰ তৃতীয়খন চিনেমা হ'ল হাউ টু ট্ৰেইন ইয়ৰ ড্ৰেগন। চিনেমাখন আহিছিল 2010 চনত। ই এখন এডভেঞ্চাৰ চিনেমা। চিনেমাত কাহিনী দেখুওৱা হৈছে ভাইকিংছসকলৰ সময়ত। তেতিয়া মানুহে ড্ৰেগনবোৰক নিজৰ আটাইতকৈ ডাঙৰ শত্ৰু বুলি ভাবি লৈছিল। ঠিক তেনেকৈ ড্ৰেগনবোৰৰ মানুহক নিজৰ শত্ৰু বুলি গণ্য কৰিছিল। কিন্তু এদিনাখন এটা আঘাতপ্ৰাপ্ত ড্ৰেগনক এজন ভাইকিং ল'ৰাই সহায় কৰে আৰু ইয়াৰ পিছত সকলোবোৰ সলনি হৈ যায়। ইয়াৰ পিছত ৰোমাঞ্চকৰ আৰু শিহৰণকাৰী কাহিনীখিনি আপুনি নিজেই চাব। চিনেমাখনৰ এতিয়ালৈকে 3টা পাৰ্ট আহিছে আৰু তিনিওখনে অতিকৈ ভাল চিনেমা। আপুনি হিন্দী আৰু ইংলিছ দুয়োটাতে এই চিনেমা তিনিখন চাব পাৰিব। আমাৰ 4 নম্বৰ চিনেমা হ'ল দ্য এংগ্ৰি বাৰ্ডছ মুভি। চিনেমাখন 2016 চনত আহিছিল। এইখন এখন একশ্যন কমেডি এডভেঞ্চাৰ চিনেমা। আপুনি নিশ্চয় এংগ্ৰি বাৰ্ডছ গেমটো খেলিছে। তাত খঙাল চৰাই আৰু সেউজীয়া ৰঙৰ গাহৰি আছে। চিনেমাখনতো এইবোৰেই আছে। গেমৰ কাহিনীটোৱে এনিমেট কৰি চিনেমাখন বনোৱা হৈছে আৰু চিনেমাখন বহুত ভালকৈ বনোৱা হৈছে। চিনেমাখনতো এংগ্ৰি বাৰ্ডছ আৰু গাহৰিবোৰে কাজিয়া কৰি থাকে। ইজনতকৈ আনজন বেছি শক্তিশালী বুলি দেখুৱাব বিচাৰে। চিনেমাখন হাঁহিৰ খৰাকেৰে পৰিপূৰ্ণ, ফুল অফ কমেডি। এতিয়ালৈ ইয়াৰ 2টা পাৰ্ট আহিছে আৰু 2টা পাৰ্টে হিন্দী আৰু ইংলিছ দুয়োটা ভাষাতে উপলব্ধ। আমাৰ পঞ্চম চিনেমাখন হ'ল পাছ ইন বৰ্ডছ। 2011 চনত ৰিলিজ হৈছিল এইখন চিনেমা। ই এখন একশ্যন কমেডি এডভেঞ্চাৰ চিনেমা। চিনেমাখনৰ কাহিনী হৈছে এজন চোৰ মেকুৰী, তাৰ বন্ধু কণী এটা আৰু এজনী চোৰ মেকুৰী। তিনিও মিলি নিজৰ হেৰুৱা সন্মান ঘূৰাই পাব বিচাৰে। কোনোৱে নিজৰ মাকৰ চকুত হিৰো হ'ব বিচাৰে আৰু কোনোৱেও নিজৰ চহৰখন বচাব খোজে। চিনেমাখন কমেডিৰে পৰিপূৰ্ণ আৰু লগতে বহুত ৰোমাঞ্চকৰ। মই গোটেইখিনি কাহিনী নকওঁ আপোনালোকক। পুনৰবাৰ কৈছোঁ চিনেমাখন যথেষ্ট ভাল আৰু যথেষ্ট উন্নত মানৰ। এবাৰ চাই ল'ব। ইংৰাজী বুজি পোৱাত অসুবিধা হয় যদি হিন্দীত চাব পাৰিব এইখন চিনেমা। আমাৰ 6 নম্বৰ চিনেমা টেনজেল। 2010 চনত আহিছিল চিনেমাখন। ই এডভেঞ্চাৰ কমেডি চিনেমা। কাহিনীটো হ'ল এজনী ছোৱালীৰ। তাইৰ চুলি বহুত দীঘল, বহুত বেছি দীঘল। তাই জন্মৰ পৰা এটা টাৱাৰৰ ভিতৰত ডাঙৰ হৈছে। বাহিৰৰ পৃথিৱীৰ লগত তাইৰ কোনো সম্পৰ্ক নাই। তাইৰ মাকে তাইক ঘৰৰ পৰা বাহিৰত ওলাব নিদিয়ে। কিন্তু এদিনাখন এজন চোৰ আহে ঘৰটোত আৰু তাইক লৈ যায়। বাহিৰত আহি তাইক গম পায় বাহিৰৰ পৃথিৱীখন কেনেকুৱা আৰু বাহিৰত আহি তাই এইটো গম পায় আচলতে তাই কোন, ক'ৰ পৰা আহিছে, তাইৰ প্ৰকৃত পৰিচয় কি। এই সকলোবোৰ গম পাব চিনেমাখন চালে। চিনেমাখনত গোটেই যাদু আৰু এডভেঞ্চাৰেৰে পৰিপূৰ্ণ। करते रहना ठीक है। वैसे आज मेरा जन्मदिन भी है, बस ऐसे ही बता रही हूँ। আমাৰ সপ্তম চিনেমাখন হ'ল জুটোপিয়া। 2016 চনত ৰিলিজ হৈছিল এইখন। ই এখন এডভেঞ্চাৰ কমেডি চিনেমা। কাহিনীটোত এনেকুৱা এখন পৃথিৱী দেখুওৱা হৈছে য'ত মানুহ নাই, য'ত কেৱল জীৱ জন্তু থাকে। ইয়াত জন্তুবোৰে পুলিচ, জন্তুবোৰে বেংকত কাম কৰে, জন্তুবোৰে নাচাত বিজ্ঞানী। কেৱল জন্তুবোৰৰ পৃথিৱী। ইয়াত এজনী মাইকী শহাপহু আৰু এটা শিয়াল লগ লাগি এটা ৰহস্যৰ উদ্ঘাটন কৰে। সেই ৰহস্যটো কি জানিবলৈ চিনেমাখন চাব লাগিব। চিনেমাখন বহুত ভাল। আপুনি এবাৰ নিশ্চয়কৈ চাব, বহুত আনন্দ পাব। मिस्टर बेग, मोटा भाई थोड़ी सी गलत है।
ये बस एक झूठ। আমাৰ অষ্টম চিনেমাখন হৈছে ৰাকেট ৰাল। ই ৰিলিজ হৈছিল 2012 চনত। ই এখন ৰোমাঞ্চকৰ কমেডি চিনেমা। চিনেমাত কাহিনী দেখুওৱা হৈছে ভিডিঅ' গেমছৰ ভিতৰৰ জগতখনৰ বিষয়ে। আপুনি ভাবি চাইছেনে যদি ভিডিঅ' গেমছৰ ভিতৰৰ জগতখন আমাৰ দৰে হ'লহেঁতেন, তাত থকা চৰিত্ৰবোৰৰ দৈনন্দিন জীৱন আৰু চিন্তাধাৰা কেনে হ'লহেঁতেন? কাহিনীটো ঠিক এইবোৰৰ ওপৰতে বনোৱা হৈছে। দেখুওৱা হৈছে যে ভিডিঅ' গেমছৰ ভিতৰৰ চৰিত্ৰবোৰৰ এটা নিজা জীৱন আছে আৰু গেমছৰ ভিতৰত কেনেদৰে তেওঁলোকে সেই জীৱন যাপন কৰে। ইয়াৰে এতিয়ালৈকে দুখন পাৰ্ট আহিছে, দুখনে হিন্দীত চাব পাৰিব। দুখন চিনেমা আউটষ্টেণ্ডিং, বহুত ভাল পাব চাই। আমাৰ 9 নম্বৰ চিনেমা হ'ল টয় ষ্টৰী। 1995 চনত এইখন চিনেমা ৰিলিজ হৈছিল আৰু এতিয়ালৈকে ইয়াৰ 4খন পাৰ্ট আহিছে। ই এখন ৰোমাঞ্চকৰ কমেডি চিনেমা। কাহিনী হৈছে পুতলাবোৰৰ। দেখুওৱা হৈছে পুতলাবোৰৰ নিজা নিজা জীৱন আছে আৰু পুতলা জীৱিত হ'লে কি কি কৰিব পাৰে তাকে দেখাইছে। ইয়াৰে চিনেমাবোৰত প্ৰেম, ভালপোৱা, ত্যাগ, বন্ধুত্ব এইবোৰ সকলো পাব। চিনেমাখন অতিকৈ ভাল চিনেমা। हम फिर से उसी जगह आ गए। तुम्हें सभी गलियां एक जैसी क्यों लगती है? हम भटक गए हैं। पीछे लो, पीछे लो। আমাৰ 10 নম্বৰ চিনেমা হ'ল ডেস্পিকেবল। ই আহিছিল 2010 চনত। ইয়াৰ মুঠ 3খন চিনেমা আহিছে এতিয়ালৈকে। ই এখন কমেডি ফেমিলি ড্ৰামা চিনেমা। কাহিনী হ'ল এজন চোৰৰ। তেওঁ চুৰি কৰে যাতে চোৰৰ সমাজত তেওঁৰ নাম বহুত ডাঙৰকে লয় বা বহুত ডাঙৰ হয়, কিন্তু বহুত সময় ধৰি সি ডাঙৰ চুৰি কৰা নাই। সেইবাবে সি এবাৰ ডাঙৰ চুৰিৰ বাবে প্লেন বনায় যাতে চোৰ সমাজত তাৰ নাম বহুত বেছি নাম হয়। সি এবাৰ প্লেন কৰে চন্দ্ৰটো চুৰ কৰা। তাৰ চুৰি কাৰ্য সফল হয়নে সেইটো জানিবলৈ চিনেমাখন চাব লাগিব। চিনেমাখন হাঁহিৰ খৰাকেৰে পৰিপূৰ্ণ হৈ আছে। চাই বহুত ভাল পাব আপুনি। আজিলৈকে সামৰিছোঁ। জানো আৰু বহুত কেইখন ভাল ভাল এনিমেশ্যন চিনেমা মই এইটো লিষ্টত লোৱা নাই। গোটেইবোৰ ক'বলৈ গ'লে ভিডিঅ'টো বহুত দীঘল হ'ব। ইয়াৰ পৰৱৰ্তী খণ্ডত মই বাকী কেইখন ভাল লগা এনিমেশ্যন মুভিৰ বিষয়ে আপোনালোকক নিশ্চয় জনাম। যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেকুৱা কণ্টেণ্ট চাবলৈ চেনেলটোৰ লগত জড়িত হৈ থাকিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।